So hello guys, welcome to my channel Mrs. Kores Junior Kores channel today আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আনিছোঁ। ভিডিঅ'টো হৈছে মাছৰ ৰেচিপি, মানে মায়ে বনাইছিলে আজি দুপৰীয়া আহাৰৰ লগত খাবলৈ। তো ৰেচিপিটো কেনেকুৱানো বনালে আৰু কেনে সোৱাদ লাগিলে, বলক তেনেহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকেও শিকিব কেনেকৈ বনালে মাছৰ ভিডিঅ'টো, তেনেহ'লে চাই থাকিব স্কিপ নকৰাকৈ। তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। শুকান মাছৰ চাটনিৰ কাৰণে মই এটা দুটা তিনিটা আছে 6টা মাছ লৈছোঁ। শুকান মাছ, এইটো হিদলৰ চাটনি বুলি কয়। এই মাছকেইটা হিদল মাছ বুলি কয়, এইকেইটা টেকেলিত থাকে। ইয়াৰ মাছকেইটা মই এতিয়া ধোৱা নাই, ধুই ল'ম। এই মূৰকেইটাত পেলাই দিম। মূৰকেইটা দিলে তিতা লাগিব যে, সেইকাৰণে মই মূৰকেইটা নিদিওঁ। আপোনালোকে চাই থাকিব মই ৰেচিপিটো কিদৰে বনাওঁ। তেন্তে বলকচোন, মই মাছকেইটা তেতিয়া ধুই পখালি আনো। মাছ ধোৱাৰ পিছত মাছৰ তেনে ৰেহ ৰূপেই নাইকিয়া হৈ গ'লগৈ। মাছ গলি কৰি 6টা মাছৰ পৰা এতিয়া মাত্ৰ 3টা মাছহে আছেগৈ। তথাপিও এইখিনিকে মই বনাবলৈ লৈছোঁ। আজি মাছখিনি পানী বেছি গৰম হৈ গ'ল কাৰণে গলি গ'লগৈ। কিন্তু ইয়াতকৈ কম গৰমত দিব লাগে, একদম কুহুমীয়া পানীত দিব লাগে। লগতে অকণ চূণ দি দিব লাগে, দিলে আঠা ভাৱটো নাইকিয়া হয়, মাছৰ গোন্ধটো নাইকিয়া হৈ যায়। সেইকাৰণে মই সেইটো দিছিলোঁ। দিওঁতে কিন্তু বেছি গৰম হৈ যোৱাৰ কাৰণে মাছ গলি কৰি নাইকিয়া হৈ গ'লগৈ। আৰু মই সেই মাছত তাৰ লগত দিবৰ কাৰণে এইটো পেষ্টটো বনাই লৈছোঁ। ইয়াত আছে আপোনাৰ ডাঙৰ ডাঙৰ 2টা পিঁয়াজ আছে, আৰু নহৰু আছে 2টা, আৰু জলকীয়া আছে 7টা জ্বলা অনুপাতে। আৰু আপোনালোক কোনোবাই যদি ইয়াতকৈ বেছি জ্বলা খায় তেন্তে বেছিকৈও দিব পাৰিব। মই অকণ শুকান জলকীয়া গুড়াও দিম, কিন্তু মোৰ জোখত মই জলকীয়া দি লৈছোঁ। তেন্তে আহকচোন, মই এতিয়া বনাওঁ। মাছখিনি এতিয়া ভাজোঁ, কিদৰে মই বনাওঁ আপোনালোকে চাই থাকক। এয়া চাওক, মোৰ কেৰাহী এতিয়া গৰম হৈ গৈছে। মই ইয়াত তেল দি দিম। গৰম হৈছে ধুনীয়াকৈ। মই তেল দি দিছোঁ। তেল অকণ বেছিকৈ দিব লাগে মাছৰ চাটনিত, তেতিয়া বেছি টেষ্টি লাগে খাবলৈ। তেল যেতিয়া গৰম হ'ব, গৰম হোৱাৰ লগে লগে মই বনাই ৰখা পেষ্টটো ইয়াত দি দিম। আপোনালোকে চাই থাকক। তেল একদম পূৰা গৰম হৈ গৈছে, চাওক ভাপ ওলাই আছে। আৰু মই গেছৰ ফ্লেমটো এতিয়া কমাই ৰাখিছোঁ। এতিয়া মই বনাই ৰখা পেষ্টটো এতিয়া ঢালি দিছোঁ। অকণ পিছত মই ইয়াত দিবলগীয়া বস্তুবিলাক দিম। নিমখ, হালধি আৰু কি ক'ত মছলা দিব লাগে আপোনালোকে চায়ে থাকিব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব প্লিজ। মোক আপোনালোকে এইদৰে মৰম দি থাকিব, চাই থাককচোন। এয়া মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। আমি যিমানখিনি খাওঁ, আৰু কিছুমানে যদি ইয়াতকৈ বেছি খায় তেন্তে বেছিকৈ দি ল'ব। আৰু হাফ টিস্পুন মটন মই হালধি দি দিছোঁ। অকণ বেছিকৈ লাগিব, দি দিছোঁ। তাৰপিছত মাছটো মই কিন্তু পিছত দিম, এতিয়াই নিদিওঁ। বহুতে আগতে দি দিয়ে, কিন্তু মই পিছত দিম। যেতিয়া ভাজি হ'ব, তেতিয়া মানে ভজা অলপ লাগিব, তেতিয়া দিম। আৰু জলকীয়া গুড়াটো দিম, অকণ পিছত দিম, এতিয়া নহয়। এতিয়া ভাজা লাগিছে, হৈছে প্ৰায়। তেলটো অকণ ভিৰঙি আহিছে, দেখিছিলে আপোনালোকে, দেখিবলৈ পাইছে নিশ্চয়। এতিয়া মই ইয়াতে ধুই ৰখা মাছখিনি মই ইয়াত দি দিছোঁ। এতিয়া দি দিছোঁ মই ইয়াতে মাছখিনি। মই ইয়াতে অকণমান সামান্যৰে পানী দি দিছোঁ। সিজিব লাগিবতো ভালকৈ, অলপ পানী দি ৰাখিছোঁ। পানী দি দিছোঁ। এতিয়া মই দিম ইয়াতে জলকীয়া গুড়া,
চামুচমান মই জলকীয়া গুড়া দি দিছোঁ। হোৱা নাই এতিয়া হ'ব, সেই পানীখিনি ফুৰি যেতিয়া তেল বিৰিঙি আহিব তেতিয়া গম পাই যাম যে বস্তুটো হৈ গৈছে আৰু। তেতিয়া চাই থাকক আপোনালোকে। এয়া আপোনালোকে দেখিছে, তেলটো দেখিছেনে কি ধুনীয়াকৈ বিৰিঙি আহিছে। এয়া হৈছেহিয়ে প্ৰায় আৰু কেইমিনিটমানৰ পিছতে, কেইমিনিট নহয় কেইছেকেণ্ডমানৰ পিছতে অফ কৰিব পাৰিম। এতিয়া মই ইয়াত এইকণ সামান্য এইকণ চেনি দি দিছোঁ মোৰ টেষ্টৰ কাৰণে। চেনি দি মই এইদৰে লৰাই দিছোঁ। এতিয়া চাওক হৈ গৈছে, এতিয়া মই নমাই থ'ব পাৰোঁ। আৰু ভণ্টিজনীয়ে মোৰ টেষ্ট কৰিছে অকণমান, নিমখ চিমখ বোলে টেষ্টি হৈছে। আৰু শুকান মাছৰ চেণ্টটো যোনে পায় সি লাগিলে ৩-৪ ঘৰ আঁতৰে থাকক, গোন্ধ পালে একদম খাওঁ খাওঁ কৰে। এইখিনি চাটনি দি আপুনি 1 কাঁহী ভাত খাই দিব পাৰিব। এতিয়া আহকচোন, আজি মই বনোৱা ৰেচিপিটো আপোনালোকে চাওক ভালদৰে প্ৰথমৰ পৰা শেষলৈকে, অকল স্কিপ নকৰাকৈ। আৰু আপোনালোকেও নিজে নিজে বনাবলৈ চেষ্টা কৰিব। মোক কমেণ্টত জনাবলৈ নাপাহৰিব ভাল হৈছে নে বেয়া হৈছে। তেন্তে ব'লক